পৰিষদীয় এলেকাত তীব্ৰতৰ হৈছে বিজেপি প্ৰাৰ্থী ৰতন টেৰণৰ নিৰ্বাচনী প্ৰচাৰ অভিযান টাৰলাংছ যুৱ কমিটিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি বৈঠালাংছ আৰক্ষীয়ে জব্দ কৰিলে 19 কাৰ্টুন অবৈধ বিদেশী সুৰা নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি দ্বাদশ পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দিন যিমানে কাষ চাপি আহিছে ভিন ভিন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ মাজত হিমানে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান এই ক্ষেত্ৰত পিছ পৰি থকা নাই লুম্বাজং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰতন টেৰণ জিলাখনত বিজেপিৰ দুৰ্দিন চলি থকা দিনবোৰত বিজেপিৰ টুলুং ভুটুং নাওখনক সজন্তে খামুচ মাৰি ধৰি শেহতীয়া বিজেপিৰ উত্থানৰ সময়ত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ তৰফৰ পৰা চূড়ান্ত কৰা প্ৰাৰ্থীৰ তালিকাখনত নিজৰ নাম নিশ্চিত হোৱা পিছৰে পৰা দলটোৰ লগতে লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা নিজক বিজয়ী কৰাৰ বাবে দিনে নিশাই পৰিশ্ৰম অব্যাহত ৰাখিছে বিজেপিৰ সভাপতি প্ৰাৰ্থী ৰতন টেৰণে ইতিমধ্যে জিলাখনত 26টা পৰিষদীয় সমষ্টিৰ বাবে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ বিজেপিৰ আৰু আঞ্চলিক দল এইচএছডিসি আটাইকেইজন প্ৰাৰ্থী নিজৰ নিজৰ দলীয় সমৰ্থক তথা সহযোগী নেতা কৰ্মীসকলক লৈ নিৰ্বাচনী যুঁজত নামি পৰিছে কাৰ্বি আংলং জিলাৰ অন্যতম তথা সন্মানীয় পৰিষদীয় সমষ্টি লুম্বাজং পৰিষদীয় সমষ্টিৰ ভিন ভিন প্ৰান্তত তথা অতিকৈ ভিতৰুৱা অঞ্চলসমূহত প্ৰাৰ্থীগৰাকীয়ে নিজে উপস্থিত হোৱাৰ লগতে পিছপৰা অঞ্চলসমূহৰ দুখীয়া ৰাইজৰ দুখ দুৰ্দশাবোৰ চাক্ষু প্ৰত্যক্ষ কৰাৰ লগতে দুখীয়া ৰাইজৰ সতে মত বিনিময় কৰে বিগত এএছডিসিৰ কংগ্ৰেছ শাসনৰ কালছোৱাত অঞ্চলসমূহৰ ৰাইজৰ বাবে কৰা কামৰ নমুনা দেখি হতবাক হোৱা বুলি কাট নিউজৰ সাংবাদিক দলৰ আগত সদৰি কৰে জিলা সভাপতি গৰাকীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনত লুম্বাজঙৰ পৰা বিপুল সংখ্যক ভোটত নিজৰ বিজয় নিশ্চিত বুলি ব্যক্ত কৰা প্ৰাৰ্থীগৰাকীয়ে কাট নিউজৰ সাংবাদিকৰে হোৱা আছতীয়া সাক্ষাৎকাৰত অনাগত পৰিষদীয় নিৰ্বাচনত বিজেপি দলে বিপুল ভোটত জয়লাভ কৰি পৰিষদত শাসনৰ বাগজৰি হাতত তুলি ল'বলৈ সক্ষম হ'বই বুলি কয় সভাপতি গৰাকীয়ে বিজেপিৰ পৰা গৈ বিসম্বাদ হৈ ভিন্ন দলত যোগদান কৰা নেতাসকলে নিৰ্বাচনত বিজেপি বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সম্পৰ্কত কয় যে তেওঁলোকৰ বাবে কোনো ক্ষেত্ৰত বিজেপি দল বাধাগ্ৰস্ত হ'ব নোৱাৰে বিজেপি দলৰ প্ৰাৰ্থী 26টা সমষ্টিৰ পৰা বিজয় নিশ্চিত আৰু অনাগত দিনত বিজেপি দলে কাৰ্বি আংলংবাসী ৰাইজৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি যাব বুলিও জিলা বিজেপিৰ সভাপতি তথা লুম্বাজং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰতন টেৰণে কাট নিউজৰ সাংবাদিকৰ আগত স্পষ্ট কৰে আজিৰ তাৰিখত মূল প্ৰতিদ্বন্দ্বী যদি হয় তেনেহ'লে ৰবিনসন ক্ৰো হ'ব পাৰে বা কংগ্ৰেছৰ যিজন কেণ্ডিডেট তেওঁ হ'ব পাৰে আমি ইতিমধ্যে বিশেষ সূত্ৰৰ পৰা শুনিবলৈ পাইছোঁ ইণ্ডিপেণ্ডেণ্ট কোনো কেণ্ডিডেট অকণমান প্ৰভাৱ পেলাব পাৰিছে বুলি গম পাইছে সেই বিষয়ত আপুনি কি কয় ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটে লোকৰ সহায় লৈ পেলাই এজন বিশিষ্ট মানুহবিলাকৰ নাম লৈ পেলাই তেওঁলোকে এটা প্ৰভাৱ পেলাবলৈ কাৰণে চেষ্টা কৰি আছে কিন্তু লুম্বাজং বাসী ইমানো মানে হেৰি নহয় চিন্তা কৰিব নোৱাৰা মানুহ নহয় যে তেওঁলোকে এটা সৰু ল'ৰা লগতে তেওঁ কোনোবাই স্পন্সৰ কৰিছে সেই কথাটো আমাৰ লুম্বাজংবাসীয়ে সকলো কথা এতিয়া ইতিমধ্যে গম পাই গৈছে আৰু লুম্বাজংবাসীয়ে এটা সুচিন্তা কৰিব ভাবিছোঁ আৰু লুম্বাজং মানুহে যদি সঁচাকৈ ডেভেলপমেণ্ট বিচাৰিছে তেনেহ'লে আজি বিজেপি নিচিনা ভাল এটা পাৰ্টিৰ লগত থাকিব আৰু তেওঁলোকৰ দিয়া মুখ কেণ্ডিডেটক জয়যুক্ত কৰি লুম্বাজঙৰ বিকাশৰ কাৰণে লুম্বাজঙৰ সাম্ভাৱিক বিকাশৰ কাৰণে তেওঁলোকে চিন্তা কৰি পেলাই মোৰ লগতে থাকিব আৰু মোক ভোট দিব আৰু মই ৰাইজৰ সঁহাৰি পাই পেলাই মই জয়যুক্ত হ'ম বুলি পেলাই মই একদম দৃঢ় আশা আছে বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে টাৰলাংছ যুৱ কমিটিৰ উদ্যোগত চলিছে প্ৰস্তুতি 5 জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক কাৰ্যসূচী হিচাপে টাৰলাংছ কাৰ্বি কালচাৰেল সোসাইটিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় কাৰ্বি পিপলছ হলত স্থানীয় টাৰলাংছ এলেকাৰ কণ কণ শিশুসকলক লৈ 4 জুনত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰসমূহ শিশুসকলক বিশ্ব পৰিৱেশ দিৱসৰ দিনা অনুষ্ঠিত সভাত প্ৰদান কৰা হ'ব বুলি টাৰলাংছ যুৱ কমিটিৰ সভাপতি লং মুক্ৰাং টেৰাঙে জানিবলৈ Ganito itong youth ahin bahit cepatin di pano. Sabi nito itong mang cepatuk pen si cepatin di konsini itong lau samartahan sosiali doji alam tuhan
alang tuhan aprang anso se future di pami konsen dia fansi ni dong tang so student mane ke charli bong so mar han ni tu isi la abar sai ke konsen isi competitive ke bon পশ্চিম কাৰ্বি আংলঙত বৈঠালাংছ আৰক্ষীয়ে জব্দ কৰি ধ্বংস কৰিলে 50,000 মূল্যৰ 19 কাৰ্টুন অবৈধ বিদেশী খুৰা নিৰ্বাচনী বিধি উলংঘ কৰি অনা হৈছিল এই খুৰাখিনি বৈঠালাংছৰ কাউন্সিল গেটৰ সন্মুখত আৰক্ষীৰ তালাচীত জব্দ হয় খুৰাখিনি এই ঘটনাই এক প্ৰকাৰ প্ৰমাণ কৰি দিছে যে গয়াৰ দুখীয়া নিচলা ভোটৰ ৰাইজক নিচাগ্ৰস্ত কৰি ভোট আদাৰ বাবে কোনো অপ্ৰমাদী ধনখালী নেতাই কৰিব খোজা কৌশলৰ অংশ আছিল এই খুৰাখিনি গুলপীয়া খুৰাৰ ৰাগিত নিজৰ হুছ হাৱাছ হেৰুৱাই বহুমূলীয়া ভোটটো অপ্ৰাপ্ত প্ৰাৰ্থীগৰাকীক দিয়াৰ পৰা অপাতত ৰক্ষা কৰিলে বৈঠালাংছ আৰক্ষীয়ে বৈঠালাংছৰ পৰা জাছনিংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve Difu Karbi Anglong Assam 782460. Follow us on Facebook www.facebook.com/Sinkiri College. Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi gulat along longpon ikji. Kang tirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. Don Bosco Junior College, Difu. Admissions going on for the session 2017 to 18 for class 11 Arts, Science and Commerce. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 78244880 Jila Karbi Anglong Jugajugor number 7896169017 হেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675 246 448 Admission
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কংগ্ৰেছৰ সাংসদ বীৰেন সিং ইংটি প্ৰাক্তন বিধায়ক দুৰ্লভ চামুৱাকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই একেদিনাই কংগ্ৰেছ প্ৰাৰ্থী কমে অশোক তেৰণ দেউৰী লেখথে মেন সিং তাৰো প্ৰমুখ্য নিৰ্বাচনী প্ৰচাৰ অভিযানত লগ দি প্ৰচাৰ তীব্ৰতৰ কৰা সমান্তৰাল গতিত গেৰুৱা বাহিনীয়ে নমাটি হাওৰাঘাট লাংফেৰ ফুলনি আদি পৰিষদীয় সমষ্টিত ডোৰ টু ডোৰ কেম্পেইন তীব্ৰতৰ কৰিছে এইবাৰ নমাটি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীৰ অশোক তেৰণৰ বিপক্ষে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে বিজেপি প্ৰাৰ্থী হিচাপে ৰিতেশ ইংহিয়ে ৰাজনৈতিক পথাৰত একেবাৰে নতুন মুখ তথাপিও নিজৰ নিকট প্ৰতিদ্বন্দ্বী তথা ৰাজনৈতিক পথাৰত অভিজ্ঞতা সম্পন্ন কংগ্ৰেছ প্ৰাৰ্থী অশোক তেৰণৰ বিপক্ষে থিয় দিয়া বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে নিৰ্বাচনত নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰিব খোজে চান্সটো আৰু জয়ৰ চান্সটো আৰু চবে সকলোৱে ৰাইজে জানে আৰু সকলোৱে ৰাইজে এতিয়া ওলাই আহিছে আৰু জয়টো আৰু নিশ্চিত আৰু 100% জয়টো আৰু চিয়ৰ বুলি আৰু আমাৰ সাধাৰণ ৰাইজে ঘোষণা কৰি দিছে আপোনাৰ জয় 100% চিয়ৰ আপুনি যদি নিৰ্বাচনত জয় হয় ফাৰ্ষ্ট কোনকেইটা কামত বেছি গুৰুত্ব দিব ফাৰ্ষ্ট মই আজি ইয়াত আহি আমাৰ এই সমষ্টি ৰাস্তা পদূলি আপোনালোকেতো জানে কিন্তু প্ৰথম মই এইটো ইম্পৰ্টেঞ্চ দিম আৰু হোৱাও হ'ব উচিত আমাৰ ৰাস্তাৰ পদূলি আমাৰ ইয়াৰ পৰা বহুত দৰকাৰী আৰু নিশ্চয় আৰু আমাৰ বিজেপি চৰকাৰ ৰাস্তাৰ পদূলিৰ কাৰণে যেনেকৈ ইম্পৰ্টেঞ্চ দিছে আমাৰ এই সমষ্টিৰ পূৰণ হ'ব বুলি আশা কৰোঁ আৰু ৰাইজো বহুত আশাবাদী পিছে কোন সমষ্টিত কোনে মাৰিব হে খাহি হেয়া সময়তেহে লক্ষণীয় হ'ব হাওৰাঘাটৰ পৰা গৌতম চেন হাওৰাঘাট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰ আমলা সমষ্টিৰ KADF প্ৰাৰ্থী ধনীৰাম ইংলেঙো ভীষণভাৱে তৎপৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগুত তুলিছে সমষ্টিটোৰ ঠাই ঠাই কেইবাটাও নিৰ্বাচনী বুথ কমিটিৰ কাৰ্যালয় মুকলি কৰি এক প্ৰকাৰ নিৰ্বাচনৰ ৰণত উদ্যমেৰে জপিয়া পৰিল KADFৰ প্ৰাৰ্থী ধনীৰাম ইংলেঙে জিলাখনত আটাইবোৰ ৰাজনৈতিক দল সংগঠনৰ লক্ষ্য জিলা কাৰ্বি পৰিষদৰ মসনদ 17 জুনত অনুষ্ঠিতব্য নিৰ্বাচনত আটাইকে লাগে নিশ্চিত বিজয় বিজেপিৰ পৰা উলাই বিসম্বাদ নেতাসকলৰে মিলি হঠাতে ভূমিষ্ঠ কৰা KADF দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী ধনীৰাম ইংলেঙে 1 নং দুৱাৰ আমলা সমষ্টিৰ পৰা বিজয় নিশ্চিত বুলি সদৰি কৰিছে দল নতুন হলেও ৰাজনৈতিক পথাৰত প্ৰবীণ প্ৰাৰ্থীগৰাকীয়ে কেৱল কথাত নহয় বাস্তৱতো সঁচা প্ৰমাণিত কৰিবলৈ নিজৰ বিৰোধী ৰাষ্ট্ৰীয় দল কংগ্ৰেছ বিজেপিৰ লগতে জিলাখনৰ অন্যতম আঞ্চলিক দল HSDCক পৰাভূত কৰি বিজয়ী হ'বলৈ দিনে নিশাই পৰিশ্ৰম অব্যাহত ৰাখিছে উল্লেখ্য সাংবাদিকৰে মত বিনিময় হওঁতে KADFৰ প্ৰাৰ্থী ধনীৰাম ইংলেঙে KADFক বিজেপিৰে বি টিম বুলি কয় যদিও প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যক পোনপটীয়াকৈ নাকচ কৰি সাংবাদিকক অৱগত কৰে যে
বিজেপিৰ ABCD বুলি কোনো টিম নাই। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 1 নং দৰমলাৰ পৰা AADF তথা বিজেপিৰ বি টিম হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এইটো কথা সকলোৱে স্পষ্ট। আপোনালোকে জানে বিজেপিতে কোনো ABC নাই, A টিম নাই, B টিম নাই, খালি ভাৰতীয় জনতা পাৰ্টি যিটো পুৰুষ চিনত যিনে প্ৰতিদ্বন্দ্বিতা কৰা আহিব সেয়ে বিজেপি প্ৰাৰ্থী হ'ব। গতিকে সেইটো অপপ্ৰচাৰ আৰু আগন্তুক কাৰ্বি আংলং জিলা পৰিষদ নিৰ্বাচনত ৰাইজে যিটো পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলং উন্নয়নমূলকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত ৰাইজে ওলাই আহিছে। আগন্তুক কাৰ্বি আংলং জিলা পৰিষদ 26টা সমষ্টিও আমাৰ বিজেপি প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত কৰি আহিব। এনে পৰিপ্ৰেক্ষিতত 1 নং দুৱাৰ আমলা পৰিষদৰ পৰা নিৰ্বাচনত বিজয়ী নিশান কাৰ অনুকূলে বতাহত উৰে সেয়া সময়তেহে পৰিলক্ষিত হ'ব। বৈঠালাংছৰ পৰা জাছানেংহি কাট নিউজ। বিজেপি দলৰ প্ৰকৃত বিজেপি নেতাৰ অভাৱ। নকলি বিজেপিৰ নেতাৰহে পয়োভৰ বেছি। 24 নং দেওপানী সমষ্টিৰ শান্তিপুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী এলিছ টেৰম্পি নিৰ্বাচনী সভাত আগবঢ়োৱা ভাষণ প্ৰসংগত এনেদৰে বিজেপিক উদ্দেশ্য কৰি কটাক্ষ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বুকাজান বিধায়িনী এলেকাৰ অন্তৰ্গত শান্তিপুৰত 4 জুনত অনুষ্ঠিত এলিছ টেৰম্পিৰ নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰাৰ্থীগৰাকীক সুনিশ্চিত বিজয় দিয়াৰ বাবে নিজৰ উদাত্ত ভাষণেৰে সমৰ্থক ৰাইজৰ মন আকৰ্ষণ কৰাৰ প্ৰচেষ্টা কৰে সভাপতি ৰিপুণ বৰাই। মানুহৰ বেংক একাউণ্টত 15 লাখ টকা জমা কৰি দিয়ে। এইটো বিশ্বাস কৰিলোঁ আমি এইটো বিশ্বাস কৰিলোঁ আৰু কৰি আমি ৰাইজে চবেই বিজেপিক ভোট দিলোঁ, মোদীক ভোট দিলোঁ আৰু বিজেপিৰ চৰকাৰ হ'ল। আজি 100 দিন বাদ দিয়ক, 3 বছৰ গ'ল, কিন্তু 15 লাখৰ 15 পইচাও আপোনালোকৰ বেংক একাউণ্টত জমা হোৱা নাই। হৈছে নেকি ৰাইজ? নাই। তেওঁ আৰু কয় যে বিজেপি নিৰ্বাচনৰ সময়ত ভাষণত নৰেন্দ্ৰ মোদীয়ে কৈছিল দুৰ্নীতিৰ ধন সংগ্ৰহ কৰি ভাৰতৰ 15 লাখ দৰিদ্ৰ জনতাৰ বেংক একাউণ্টত টকা ভৰাব, যদিও মূৰকত সকলো মিছা হ'ল। এতিয়াও পুনৰ মিছা আশ্বাস লৈ বিজেপি দলে ভোটৰ ৰাইজৰ কাষ চাপিব। বিজেপিত আচলতে নকলি বিজেপিৰহে পয়োভৰ বেছি। গতিকে দেওপানী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী এলিছ টেৰম্পিকহে বিপুল সংখ্যক ভোটদান কৰি জয়যুক্ত কৰিব লাগিব। কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰেন সিং ইংটিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন বিধায়ক দুৰ্লভ চামুৱা, গজেন্দ্ৰ উপমন্যু, দিগন্ত বৰ্মন, সুৰেশ বৰা, দেৱকান্ত শইকীয়া, ৰমেন বৰুৱাকে ধৰি চেমচন সিং ইংটি, প্ৰাক্তন বিধায়ক ক্লেংডুং ইংটি, এলিছ টেৰম্পিকে ধৰি কংগ্ৰেছৰ বহু নেতা কৰ্মী উপস্থিত থাকে। উল্লেখ্য, এই সভাত সহস্ৰাধিক কংগ্ৰেছ সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে। বুকাজানৰ পৰা আনন্দ টেৰাং, কাট নিউজ। বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী লংকি টিমুঙে পুনৰবাৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজয় সাব্যস্ত কৰাৰ বাবে দিনে নিশাই আক্লান্ত পৰিশ্ৰম কৰি ঠায়ে ঠায়ে মেৰাথন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে। পৰিষদীয় সমষ্টি এলেকাৰ অন্তৰ্গত 4 জুনৰ দিনটোৰ ভিতৰতে একেলগে 5 ঠাইত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। প্ৰাৰ্থীগৰাকীয়ে পুৱা 8 বজাত কুলিগাঁৱত, 10 বজাত বেকিং টেৰন গাঁৱত, 1 বজাত ৰংখেলান খটখটিত, 2:30 বজাত গৌতম বস্তিত আৰু বিয়লি 4 বজাত পকা ফিল্ডত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰে। উল্লেখ্য যে সভাত BLCCৰ অধ্যক্ষ হাৰলং বি ইংলেং, ৰূপ সিং ক্ৰ, ধন সিং টিমুঙকে ধৰি বিজেপি মহিলা মৰ্চা আৰু যুৱ কমিটিৰ নেতা কৰ্মীসকলে যোগদান কৰে। পুনৰবাৰ EM লংকি টিমুঙক বৰজান সমষ্টিৰ পৰা সৰহ সংখ্যক ভোট প্ৰদানেৰে জয়যুক্ত কৰিবলৈ আহ্বান কৰে বিজেপি প্ৰাৰ্থী লংকি টিমুঙে। প্ৰাৰ্থীগৰাকীৰ আটাইকেইটা সভাতে হাজাৰ হাজাৰ বিজেপি সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰালৈ চাই পুনৰবাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে বিজয় নিশ্চিত যেন লাগিলেও অৱশ্যে সময়তেহে দেখা যাব বৰজান সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে জিকি হেট্ৰিক অৰ্জন কৰিব পাৰিবনে নাই বিজেপি প্ৰাৰ্থী লংকি টিমুঙে। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।